মই তো ধৰি দেখা নাই মোবাইলটো এনেকে দিওঁতে মই যদি মোবাইলটো চুই এনেকে চুই আছো দাদা এনেকে চুই আছো না উঠি আহিছে নে হাতত আহিছে নেকি তো এইবাৰ দেখা নাই মোবাইলটো ধৰি আছো এইবাৰ কিয় গুচি আহে কিয় কোনোবা ক'ব পাৰা নেকি এনেকে দিওঁতে মই এইবাৰো ধৰা নাই মোবাইলটো ই আনিব নোৱাৰো কোৱা হয় নাই ক'ত আছে মাধ্যমতে দেখিছে কোনোবা ইয়াতে ভুল হয় নাই থেংক ইউ ভুল নে শুদ্ধ তেওঁ যিটো কৈছে শুদ্ধ নে ভুল এইটো মাধ্যমৰ শক্তিৰ লগত কি সম্পৰ্ক দেখা পাইছা নেকি কোনোবা ইয়াতে একজেক্টলি শুদ্ধ পৃথিৱীয়ে অহৰহ পানী আছে এইখনে পৃথিৱীটো বেলেগত নাই ইয়াতে আছে এইখনে পৃথিৱী তো চব বস্তু মই জপিয়াই দিলে ওপৰত থাকিবই নোৱাৰো আৰু টানি লৈ যায় মাটিলৈ এইটো ওপৰত থৈ দিলে মাটিলৈ টানি লৈ যায় এই মাটি আমি যে তুমি যে উত্তৰটো দিব পাৰিছা ব্ৰাজিলত উত্তৰটো দিব পৰা নাছিল যেতিয়া তেওঁ 1 বছৰ এই কৰাৰ পিছত ডাঙৰ মানুহবিলাক শিক্ষাবিদবিলাক লগ লাগি ফাইনমেনক ক'লে যে আপুনি ব্ৰাজিলৰ শিক্ষা ব্যৱস্থাৰ ওপৰত এটা ভাষণ দিব লাগে তেওঁ প্ৰথম ক'লে আপোনালোকে এইটো আমাৰ ল'ৰা ছোৱালী বহুত ব্ৰিলিয়েণ্ট কিবা কিবি ক'লে ভাল লাগিছিল চবৰে পিছত তেওঁ কৈছে যে দেখি আচৰিত হৈছো ব্ৰাজিলত আজিলৈকে বিজ্ঞান শিক্ষা আৰম্ভই হোৱা নাই মানুহ থতমত খাই গ'ল হয় বিজ্ঞান শিক্ষা তেনেকৈ হয় নেকি যদি মই শিকা বস্তুটো জীৱনত প্ৰয়োগ কৰিব নোৱাৰো মই শিকা বস্তুটো যদি দৈনন্দিন জীৱনত প্ৰয়োগ কৰিব নোৱাৰো মোৰ ঘৰখনৰ কথাৰ লগত সংযোগ কৰিব নোৱাৰো মোৰ গাঁৱৰ কথাৰ লগত সংযোগ কৰিব নোৱাৰো সংযোগ মানে গম পাইছা নে নাই যে অসমীয়া কিতাপখন পঢ়িছো মই অসমীয়া ভাষা লিখা পঢ়া জানিছো এতিয়া যে অসমীয়া ভাষাত মই ইচ্ছা কৰা কথা বোলো লিখি উলিয়াব নোৱাৰো কিবা শিকাৰ মিনিং থাকিল নেকি তোমালোকে অসমীয়া ভাষাটো জানা বুলি তেতিয়া বুজি পাম যেতিয়া তোমালোকে যি ভাবা তাকে লিখি উলিয়াব পাৰা হয়নে তোমালোকে অসমীয়া ভাষাটো জানা বুলি তেতিয়া কম যেতিয়া তোমালোকে কিতাপবিলাক পঢ়ি তাত কি লিখিছে বুজি পোৱা নিজে যেতিয়ালৈকে বুজি পোৱা হোৱা নাই তেতিয়ালৈকে মোৰ ভাষাটো শিকা হোৱা নাই কথাটো চবেই ক'ব পাৰে আমিতো অসমীয়া ভাষা ক'বলৈ শিকিব নালাগে লিখিবলৈ আৰু পঢ়িব শিকিব লাগে একেই কথা বিজ্ঞানৰ কথা গণিতৰ কথা মই কেৱল ক্লাছ 10ৰ যিখিনি ল'ৰা ছোৱালী তোমালোক ওলাই যাবা তোমালোকক এটা অনুৰোধ তোমালোকক মই বিদায় নিদিওঁ কাকো বিদায় নিদিওঁ কেৱল শুভেচ্ছা দিম কাৰণ তোমালোক ইয়াত যথেষ্ট শক্তিশালী হৈছা বহুত জ্ঞান লৈছা এতিয়া আৰু অধিক জ্ঞান ল'বলৈ ইয়াতকৈ উচ্চ পৰ্যায়ৰ শিক্ষানুষ্ঠানলৈ যাব লাগে কৰ্মক্ষেত্ৰলৈও যাব লাগে আৰু পাৰিলে এনেকুৱা শিক্ষানুষ্ঠানলৈ যোৱা য'ত তোমালোকে জীৱনৰ শিক্ষাও পোৱা কিবা এটা কৰিব শিকিব লাগে কেৱলতো ডিগ্ৰী ল'লে নহ'ব না তো তোমালোকৰ কোনোবাই যাতে খবৰ লয় এতিয়া চবেই কেৱল এইটো নকৰিবা যে মেট্ৰিক পাছ কৰিছো এতিয়া কেৱল হায়াৰ ছেকেণ্ডাৰী পঢ়িম এইটো নহয় আৰু কিবা বেলেগ আছে নেকি বা এইটো এতিয়াই ভাবিব লাগিব যে হায়াৰ ছেকেণ্ডাৰী পাছ কৰি মই কি কৰিম হয়নে আমিও জনা নাছিলো আমাৰ ভুল হৈ গৈছিল আমি জানাই নাছিলো যে মেট্ৰিক পাছ কৰিছে এতিয়া হায়াৰ ছেকেণ্ডাৰী পঢ়িলে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলে ডিগ্ৰী পঢ়িব লাগে ডিগ্ৰী পাছ কৰিলে এতিয়া মাষ্টাৰ ডিগ্ৰী পঢ়িব লাগে মাষ্টাৰ ডিগ্ৰী পাছ কৰি ভাবিছে এতিয়া কি কৰিম গোলমাল হৈ যায় না চবে আজিকালি সহজ ডিগ্ৰী লোৱাটো সহজ কাম ল'ব পাৰিবা কিন্তু লৈ উঠি কি কৰিবা তোমালোকে লোৱাৰ পিছত কি কৰিবা এতিয়াই ভাবা আৰু বহুত ঠিক আছে তোমালোকৰ যাৰ আজি কথা পাতিছিলা তোমালোকে কৈছিলা যে কোনোবাই ডক্টৰ হ'ব বিচাৰা ডক্টৰ নহ'লেও চিকিৎসা বিজ্ঞানৰ বিষয়টো শিকিব পাৰি টেকনিচিয়ান হ'ব নাৰ্ছ হ'ব পাৰি ডক্টৰ বহুত আছে যিকোনো দিশে আমাৰ দৰকাৰ মানুহ কোনজন ডক্টৰতকৈ দৰকাৰ কম্পাউণ্ডাৰ ডক্টৰে ফাৰ্মাচিষ্টজন যে ঔষধ বুজি পায় হয়নে সব মানুহৰ দৰকাৰ আছে একেধৰণে IIT আছে আমাৰ ইয়াত অলপ IIT বন্ধু এজন আহিছিল তোমার আজি সীমান্ত স্যার নাই ন সীমান্ত স্যারে NIT শিলচৰৰ পৰা পাছ কৰি আহিছে এখেতে টেকনলজিৰ কথা বহুত জানে এইবোৰ জানিব লাগিব এতিয়া তো মই তোমালোক এইটোৱে শুভেচ্ছা দিম ইয়াৰ পিছত যাতে তোমালোকে ভাল আমি নজনা শিক্ষানুষ্ঠানলৈ গৈ খবৰ লোৱা আজিকালি ইন্টাৰনেট বিচাৰিলে খবৰ পোৱা যায় ক'ত ভাল অনুষ্ঠান আছে বহুত ফ্ৰীতে পঢ়িব পাৰি বহুত টকা খৰচো নাই ভাল অনুষ্ঠান গ'লে যোৱা আমাতকে জনা হৈ আহা আৰু আমাক সহায় কৰা তোমালোকে গাঁওখন ভাল কৰিব লাগিব নিজৰ ঠাইখন দেশখন ভাল কৰিব লাগিব এইটো জানিবা কেৱল নিজৰ কাৰণে পঢ়ি থাকিলে কেতিয়াও নহয় নিজৰ লগত সমাজখনৰ কথা মা দেউতাৰ কথা ভাবিব লাগিব
যদি তুমি তোমাৰ মা দেউতাক মৰম নকৰা ভৱিষ্যতে তুমি যদি ভাবা মোৰ সময় নেই মই কেনেকৈ চাম মা দেউতাক তো তোমাৰ শিক্ষাৰ মূল্য নাই যদি ভাবা বাকী জহন্নমে যাওক মই ডাঙৰ চাকৰি কৰিম তো তোমাৰ শিক্ষাৰ মূল্য নাই আমি এনেকুৱা শিক্ষা ল'ব লাগিব যে মই নিজে হয় ডাঙৰ চাকৰি কৰিব লাগিব ডাঙৰ বিজনেছ কৰিব লাগিব যি কাম কৰোঁ কিন্তু সমাজখনৰ কাৰণে আমি সদায় দায়বদ্ধ হ'ব লাগিব সদায় মনত ৰাখিব লাগিব যে সমাজৰ কাৰণে ভাল কাম কোনবোৰ